নমস্কাৰ। অসমীয়া সাহিত্য জগতত গল্পকাৰ জহিৰুল হুছেইন এক শক্তিশালী নাম। তেখেতৰ বাঘমানুহ শীৰ্ষক গল্পটোৰ বিষয়ে এবাৰ মই নিয়মীয়া বাৰ্তা কাকতত লিখিছিলোঁ। লেখাটো বহু পাঠকে ভাল পোৱা বুলি ফোনযোগে জনাইছিল। আজি জহিৰুল হুছেইন ৰচিত দুবৰি বনৰ জুই শীৰ্ষক গল্পটো পাঠ কৰিবলৈ লৈছোঁ। গল্পৰ পটভূমি যদিও ৭০-৮০ দশক, তথাপিও সাম্প্ৰতিক সময়তো ছবিখন প্ৰযোজ্য। দুবৰি বনৰ জুই। বিচনাৰ লেপৰ তলতে কাজিয়াখন মোৰ কাণত পৰিছিল। কাজিয়াখন লাগিছিল সোণটি আৰু মাণিকৰ মাজত। নবৌৱে আহি দুয়োটাৰে পিঠিত কিল দুটামান দিলেহি। তাকে লৈ মা আৰু নবৌৰ অলপ বাক বিতণ্ডা হ'ল। বিচনাৰ পৰা উঠি মুখখন ধুই বুজিলোঁ যে আজি দিন শুভ নহয়। নবৌৰ মুখখন গোমা, মাৰো মুখত ডাৱৰ। মই নিজৰ টেবুলৰ কাষতে বহি কিতাপবোৰ লিৰিকি বিদাৰি আছোঁ। অলপ পাছতে দ্বিতীয়খন মহাসমৰ আৰম্ভ হ'লেই। মই বুজি পাইছিলোঁ এই গণ্ডগোলৰ গুৰি ক'ত। তথাপিও মনে মনে আছিলোঁ, কাৰণ এই শীতল যুদ্ধৰ সমাধানৰ উপায় বিচাৰি অকণো লাভ নাই। বৰঞ্চ যুদ্ধ বেছি হোৱাৰ সম্ভাৱনাহে আছে। মই জানো দুদিনৰ পাছতে এই সকলো গণ্ডগোলৰ ওৰ পৰিব। তৰুৰ পাল আছিল চোতাল সৰাৰ। তাই চোতাল নাসাৰি চিঞৰি চিঞৰি এছিয়াৰ নদী পৰ্বত মুখস্থ কৰাত লাগিছিল। মায়ে অকণকে চোতালখন সাৰিবলৈ কোৱাত অকণ জাঙুৰ খাই উঠি ক'লে, মই নোৱাৰোঁ, আজি চোতাল সৰাৰ মোৰ পাল নেকি? কেলে তৰুৱে কি কৰিছে? তৰুৱেও কথা কেষাৰ এবাৰ কাণ পাতি শুনি ল'লে। তাৰপাছত দুগুণ জোৰেৰে চিঞৰিবলৈ লাগি গ'ল, মেকং, মেনাম, ইৰাৱতী, চেন্দুইন, জৰ্দান, প্ৰধান। গোটেই ভূগোলখনেই যেন আজি তাই শেষ কৰি থ'ব। অকণে ক'লে, সেই আছোৱা আইতা, তাই পঢ়ি দেখুৱাইছে। মোক কিন্তু চোতাল সাৰিবলৈ নক'বা, মই নোৱাৰোঁ, যাৰ পাল সি সাৰিব। তৰুৱেও কিতাপখন বন্ধ কৰি লৈ ক'লে, মোৰ নপঢ়িলে হ'ব নেকি? অহা বুধবাৰৰ পৰা পৰীক্ষা। ফেইল কৰিলে কোনোবাইহে মোৰ বদনাম কাণ পাতি ল'ব। তইনো কি কৰিছ? তইনো চোতালখন সাৰিলে কি হয়? অকণে ক'লে, আজি মোৰ পাল নেকি? দেউতাই যোৱাবাৰ আহোঁতে কামৰ পাল বান্ধি দি থৈ গৈছিল। আজি যাৰ পাল সি সাৰিব, মোৰ কি গৰজ পৰিছে? গৰজ পৰা নাই যদি চুপ থাক। তৰুৱে অকণক কাজিয়া কৰিবলৈ আহ্বান জনালে। অকণেও সেই আহ্বান গ্ৰহণ নকৰাকৈ নাথাকিল। তাইও মুখখন জোকাৰি ক'লে, নেথাকো যা চুপ, তইনো মোৰ কি কৰিবি? তৰুৱে মাকক শুনাকৈ চিঞৰি চিঞৰি ক'লে, চোৱা মা, অকণে মোৰ লগত এনেই কাজিয়া কৰি আছে, মোক পঢ়িবলৈ নিদিয়ে। অকণে কৈ উঠিল, মাক যে কলি, কেলে ৰাস্তাত লগ ধৰি অনিলকে ক'ব পাৰিলিহেঁতেন। অনিললৈ চিঠি দিয়া কথা মই মাক কৈ দিম ৰবি। তৰু আৰু অকণৰ কাজিয়াত সিহঁতৰ অতি সযতনে থোৱা গোপন কথাবোৰ ওলাই পৰে। তৰুৱে ক'লে, কৈ দিবি, তোৰ হ'ব পৰা মই নাজানো। অকণ লৰালৰিকৈ তৰুৰ ওচৰ চাপি আহিল। কি জানো কচোন? কওনে কওনে দি দি কি দি কৰি আছ? ভালকৈ নকওঁ কেলে? দিবাকৰ। তৰুৰ মুখৰ পৰা দিবাকৰ শব্দটো ওলাবলৈহে পালে অকণে থাপ মাৰি তাইৰ বেনীডালত ধৰি ভুকু দুটামান সোধাই দিলে। খন্তেকতে কুৰুক্ষেত্ৰ হৈ গ'ল। চিঞৰ বাখৰ হুলস্থুল। চিঞৰ বাখৰৰ শব্দ বোধহয় নবৌৰ কাণতো পৰিলগৈ। এতিয়াহে সৰ্বনাশ হ'ব। মই চিঞৰ বাখৰবোৰ কাণ পাতি শুনি আছোঁ। মই ঠিকেই ধৰিছিলোঁ। নবৌ উঠি আহি দুয়োজনীকে ভালকৈ চৰ সোধালে। দুয়োজনী উচুপি উচুপি নিজ নিজ কামত ধৰিলেগৈ। অকণ চোতাল সৰাত, তৰু মজিয়া চাফা কৰাত। খন্তেকলৈ গোটেই ঘৰখন নিস্তব্ধ হৈ পৰিল। মই কিতাপ এখন উলিয়াই ল'লোঁ। মই জানো আজি এই কিতাপ পঢ়া একেবাৰে অৰ্থহীন, কাৰণ তৃতীয়খন কাৰ কাৰ মাজত আৰম্ভ হয় ক'ব নোৱাৰি। মোৰ কথাই ঠিক, এইবাৰ মা আৰু নবৌৰ মাজত আৰম্ভ হ'ল। কাজিয়াৰ কাৰণটো নিশ্চয়েই সাধাৰণ। বেমাৰী যতীনক দৰৱ খোৱালৈয়ে কাজিয়াৰ সূত্ৰপাত হয়। মায়ে কথা ক'বলৈ একো নেদেখি নবৌক সুধিলে, যতীনক দৰৱ খোৱালিনে? নাই খোৱা, নবৌৱে উত্তৰ দিলে। কেলে খোৱাবি? মাৰ দীঘল বক্তৃতা আৰম্ভ হৈ গ'ল। বেমাৰ বেছি হ'লেহে তহঁতৰ মন কাণ হ'ব। আমাৰ দিনত ল'ৰাৰ বেমাৰ আজাৰ হ'লে নিয়মমতে দৰৱ পাতি খুৱাওঁ। তহঁতকহে দেখিলোঁ আই, কামৰ কোনো লাগ বান্ধেই নাই। মতাবোৰৰ পইচা দুটামান সৰহকৈ খৰচ নকৰালে তহঁতবোৰৰ শান্তি নাই। তহঁতবোৰে মানুহক খুলি খুলি খাবি নহয়।
নবৌ ইমান পৰ মনে মনে আছিল, কিন্তু এইবাৰ নহ'ব। তেওঁ ৰণচণ্ডী মূৰ ধৰি ভিতৰৰ পৰা ওলাই আহি ক'লে, মই যতীনক কেতিয়া দৰৱ খুৱাব লাগে কেতিয়া নালাগে জানো নহয়। আপুনি মিছা কৈ বকি নাথাকিব মা। মা এবাৰ ভমককৈ জ্বলি উঠিল। এতিয়া মই বকি থকাহে হ'লোঁ। ভাল কথা ক'লেও লাগে জগৰ। মহাৰাণীহঁতক একো ক'বই নোৱাৰা হ'লোঁ। এনে বৰ মানুহৰ ঘৰৰ জীয়ৰী, কথা ক'লেই চাল ছিগে। বাপেকৰ ঘৰৰ কথা নবৌক বেয়াকৈ ক'লে নবৌৰ খং দুগুণে চৰে। মায়েও চল চাই সেই দুৰ্বল ঠাইতে আক্ৰমণ চলায়। নহ'লে কাজিয়া বাঢ়িব কেনেকৈ। নবৌৱে ক'লে, বৰ মানুহৰ ঘৰৰ জীয়ৰীয়ে, কিনো খাবলৈ নোপোৱাৰ ঘৰৰ বুলি ভাবিছে। মা ফোঁ ফুৱাই মোৰ কথা পালেহি। দেখিছ অৰুণ, দেখিছ, নবৌৰৰ মুখ নহয় যেন খুৰহে। মইনো বাৰু কি ডাঙৰ কথাষাৰ ক'লোঁ, তাতে ইমানখিনি কথা মোক শুনাব লাগে। মই মাক কিবা এষাৰ কৈ বুজাবলৈ চেষ্টা কৰিছোঁহে, এনেতে মোৰ কোঠালিত নবৌৰ আৱিৰ্ভাৱ হ'ল। অৰুণ, মোক তুমি দাদাৰ ওচৰলৈ লৈ ব'লা। ইমান অশান্তিত মই অকণো থাকিব নোৱাৰোঁ। তুমি ৰাতিপুৱাৰে পৰা সকলো দেখিছাই নহয়। মই নবৌক বুজাই ক'লোঁ, কি হৈছে তোমালোকৰ নবৌ? ওচৰৰ মানুহে বাৰু শুনিলে কি ভাবিব। যোৱা পাকঘৰত কামত লাগা গ'ল। মা, তয়ো যা। মায়ে মোৰ বিচনাৰ কাষত ৰৈ নবৌলৈ চাই আছিল। মায়ে উচ্ছাত মাৰি আহি ক'লে, হেৰৌ ন ছোৱালী, মোৰ কাৰণেহে তহঁতৰ ইমান অশান্তি, ময়েই আঁতৰি যাওঁ। তহঁতৰ তেওঁ দুদিনমান শান্তি হ'ব। অৰুণ, তই মোক বাছত থৈ আহগৈ, মই নেপুৰৰ তালৈকে যাওঁগৈ। মই মহাবিমূৰত পৰিলোঁ। এইবোৰ কাজিয়াৰ বিচাৰক হোৱাটো কিমান যে জটিল, তাক একমাত্ৰ অভিজ্ঞজনেহে জানে। মই অলপ পৰ নীৰৱে থকা সময়কণত মা আৰু নবৌ আকৌ পূৰ্ণোদ্যমে লাগিল। মোৰ যে ভাগ্যত আজি চাহ খাবলৈ নাই তাক বুজিলোঁ। ঘৰৰ ৰথী মহাৰথী সমুখৰণত দেখি পালি প্ৰহৰীবোৰে নিতাল মাৰিলে। কিন্তু কিমান পৰ এনেকৈ থাকিব। কাজিয়া নকৰাকৈ থকাটো যেন সিহঁতৰ কাৰণে আজি পাপ। অলপ পৰৰ পাছতে সিহঁতো লাগিল। ঘৰৰ বৰ ছোৱালী ৰীণাৰ হাইজিনৰ বহীৰ পাত সদায় কোনোবা নৌবদী এটাই ফালে। এই নেদেখাজনৰ প্ৰতি তাইৰ ইউনিলেটাৰেল গালিবৰ্ষণ চলিছে। সোণটি আৰু মাণিকৰ পূজাৰ বজাৰতে কিনা স্প্ৰিং দিয়া পুতলা এটা লৈ টনা আজোৰা লাগিছে। তৰু আৰু অকণেও পূৰ্ণ সহযোগিতা দিছে। ঘৰত থকা মানে অশান্তি। ঘড়ীটোলৈ চালোঁ, 8 বাজি গৈছে। মোৰ চাৰিওফালে তেতিয়া কাজিয়া, হুলস্থুল, চিঞৰ বাখৰ। কোনেও কাৰো মাত নুশুনে, কোনেও কাৰো কথা নুশুনে। মায়ে টালি টোপোলা বান্ধি নেপুৰ মামাৰ তালৈ যাবলৈ সাজু হৈ গ'ল। মাৰ কাৰবাৰ দেখি নবৌ অলপ দমি গৈছিল। তেওঁ মনে মনে পাকঘৰত সোমাল। ময়ো মায়ে নেদেখাকৈ চাইকেলখন লৈ বজাৰৰ ফালে ওলাই গ'লোঁ। গণ্ডগোলটো ক'ত মই জানো। কথাৰে বুজাই ইহঁতক একো লাভ নহ'ব। কাজিয়া নকৰিবলগীয়া কথাত ইহঁতবোৰে অযথা চিঞৰ বাখৰ কৰে। লাভৰ ঘৰত কিন্তু একো নাই। বাটতে পোষ্ট অফিচত সোমাই আমাৰ চুবুৰীৰ পিয়নটোক লগ ধৰিলোঁ। ডাঙৰ দাদাই টকা 150 পঠাইছে। মনি অৰ্ডাৰ ফৰ্মখনত চহী কৰি টকা 150 ল'লোঁ। কুপনখন পঢ়ি চালোঁ। লিখিছে যে টকা পঠিওৱা পলম হ'ল, কাৰণ এঠাইলৈ অফিচৰ কামত যাব লগা হৈছিল। মনটো ফৰকাল লাগিল। টকা 150ৰ পৰা 5 টকীয়া এখন উলিয়াই লৈ বজাৰ কৰিলোঁ। বস্তু দুটামান, অলপ শাক পাচলি আৰু মিঠাই। বস্তু লৈ যেতিয়া ঘৰ পালোহি তেতিয়া 10 মান বাজিছে। ঘৰৰ সকলো শান্ত, কাৰো মুখত শব্দ নাই। নবৌ, মা দুয়োৰে মুখ দুখন উফন্দা। মই বজাৰৰ বস্তুখিনি চাইকেলৰ পৰা নমাই পিছফালৰ বাৰাণ্ডাখনতে থলোঁ। ওলোমাই অনা মাছকেইটা দেখি মা লৰালৰিকৈ ওচৰ চাপি আহিল। মাৰ মাছৰ প্ৰতি অলপ দুৰ্বলতা আছে। মায়ে মাছকেইটা লিৰিকি বিদাৰি চাই সুধিলে, কিমান ল'লেও মাছকেইটাত? মই উত্তৰ দিলোঁ। মায়ে আকৌ সুধিলে, বাপধনে টকা পঠিয়াইছে হপায়। মই চুটিকৈ শলাগিলোঁ। তাৰ এতিয়াহে মনত পৰিল, আজি 10-12 তাৰিখ হৈ গ'ল। ভুৰভুৰাই মায়ে কাঠ এটুকুৰা আৰু দা এখন লৈ মাছ কটাত লাগি গ'ল। ইতিমধ্যে নবৌ ভিতৰৰ পৰা ওলাই আহিল। দাদাৰে টকা পঠাইছে, কিবা লিখিছে নেকি? মই ক'লোঁ, দাদাৰ কাম আছিল, সেইবাবে টকা পঠিওৱা পলম হ'ল, সোনকালে আহিব বোলে। নবৌৱে একো নক'লে। মোনাৰ বস্তুবোৰ লৈ ভিতৰ সোমাল। পকেটৰ পৰা মই ডালমুটৰ পেকেট এটা লৈ চাৰিওফালে চাই দেখিলোঁ
যে অকণ, ৰীণা, তৰু, মাণিক, সোণটি, আনকি যতীনো ওচৰ চাপি আহিছে। সিহঁতৰ উজ্জ্বল মুখবোৰলৈ এবাৰ চালোঁ। কাজিয়া নকৰ আৰু, যা নবৌক চাহ একাপ কৰিবলৈ কৈগৈ, ৰাতিপুৱাৰ পৰা চাহ খোৱা হোৱাই নাই। মোৰ হাতৰ পেকেটবোৰে সিহঁতক কামত ব্যস্ত কৰি তুলিছিল। এতিয়া সিহঁতৰ কোনো প্ৰতিবাদ নাই, কোনো অভিযোগ নাই। এতিয়া প্ৰত্যেকেই একোটা একান্ত বাধ্য ছাত্ৰ। সিহঁতৰ মুখবোৰত হাঁহি বিৰিঙি পৰিছিল, ঠিক যেন ৰাতিপুৱাৰ স্নিগ্ধ ৰ'দ। ন ছোৱালী, মাছ পিছে কিহেৰে ৰান্ধ? আজি বহুদিন মাছৰ টেঙা খোৱা নাই, তাতে মাছকেইটাও জীয়া। মাছ বচাৰ লগে লগে মাৰ মুখৰ ডাৱৰবোৰ নাইকিয়া হৈ গৈছিল। তাৰ ঠাইত দেখা পাইছিলোঁ এখন তৃপ্তিৰ হাঁহি ভৰা মুখ। এই হাঁহি ভৰা মুখখনৰ হাঁহি মাহ শেষ হোৱাৰ লগে লগেই যে শেষ হ'ব, সেয়া এতিয়া কোনে ক'ব পাৰিব? নবৌৱে পাকঘৰৰ পৰাই কোনোবা এজনীক বিপিনহঁতৰ ঘৰৰ পৰা ঔটেঙা আনিবলৈ পঠালে। তৰু বিনা বাক্যে বিপিনহঁতৰ ঘৰলৈ দৌৰ মাৰিলে। নবৌৱে প্লেট এখনতে বজাৰৰ পৰা অনা মিঠাই দুটা আৰু চাহ একাপ লৈ ওলাই আহিল, অলপ অলপ অপৰাধ আৰু অলপ অলপ সংকোচ মিহেলি ভাৱেৰে। মোৰ চকুৱে চকুৱে পৰাত মিচিককৈ হাঁহি দিলে। ধন্যবাদ।